কুকুৰা ছাগলী পালনেৰে স্বাৱলম্বীৰ পথ মুকলি কৰিছে উদীয়মান যুৱক ৰিংকুমণি চহৰীয়া আৰু সুশাংক ডেকাই। যি সময়ত যুৱ উশৃংখলতাই সমাজত এক ব্যাধি সৃষ্টি কৰি আহিছে, এনেহেন সন্ধিখনত ওলাই আহিছে ওদালগুৰি জিলাৰ টংলা থানাৰ অন্তৰ্গত বৰাঘাট নামজলাহৰ নিবাসী পিতৃ মতিৰাম চহৰীয়া, মাতৃ পদুমী চহৰীয়াৰ পুত্ৰ ৰিংকুমণি চহৰীয়া 27 বছৰ আৰু পিতৃ প্ৰফুল্ল ডেকা, মাতৃ জ্যোৎস্না ডেকাৰ পুত্ৰ সুশাংক ডেকা 27 বছৰীয়া। সমগ্ৰ দেশত কৰোনা মহামাৰী, তাতে প্ৰশাসনৰ লকডাউন। এনে সন্ধিখনত চৰকাৰী চাকৰি মুখ এৰি এই উদীয়মান যুৱক দুজনে নিজৰ প্ৰচেষ্টাত হাঁহ কুকুৰা টাৰ্গী পালন আৰু পঞ্জাৱৰ পৰা অনা বিটাল প্ৰজাতিৰ ছাগলী ফাৰ্ম স্থাপন কৰে। সাংবাদিকৰ প্ৰশ্নত তেওঁলোকে অৱগত কৰে যে বৰ্তমান তেওঁলোকে চৰকাৰী সাহায্য পোৱা নাই যদিও চৰকাৰৰ সহায় তেওঁলোকে বিচাৰে আৰু তেওঁলোকৰ দৰে আমাৰ শিক্ষিত যুৱক যুৱতীসকলক চাকৰিৰ মুখ এৰি কৰ্ম সাংস্কৃতিক আঁকোৱালি ল'বলৈ আহ্বান জনায়।